আসসালামু আলাইকুম এভৰিৱান। এফালে ইয়াত আজি আকৌ বনি আছে এফালে মাংস তৰকাৰী, মানে ব্ৰইলাৰ হয় দেই, ব্ৰইলাৰ। এফালে আলু কাটি থৈছে। আজি মই ইয়াৰ ৰান্ধনি নহয়। ঈদৰ পিছদিনাখনৰ পৰাই গাটো এনেই অকণমান দুৰ্বল লাগি আছিলে, তথাপিও এওঁ মানুহখিনি আৰু মোৰ ঘৰৰ মানুহখিনি দুইখিনিকে মাতি পেলাই ঈদৰ ভাত সাঁজ খোৱা হ'ল। তাৰ পাছৰ পিছদিনাখনৰ কাৰণেও আকৌ মানুহ এখিনিক দাৱাত দি দিয়া হ'ল, মানে এওঁ মাহীয়েকহঁত যায়, মামীয়েকহঁত, তাৰপিছত ওচৰৰে মানুহ এখিনি আছে। তো সেই তেনেকৈ দাৱাত দিয়া হ'ল। দিয়াৰ পিছতো এতিয়া কি কৰিব, মোৰ আকৌ গাটো বেছি বেয়াহে লাগি আহিছে। তাৰপিছত মোৰ ঘূৰণি উঠিব পৰা নাই। তাৰপিছত কি হ'ল, এনেকুৱা বিয়াৰ পিছত প্ৰথমবাৰ হৈছে যেতিয়া মানে মই আলহী অহা দিনাই মোৰ বেছি গাটো বেয়া। তো সেইকাৰণে কি কৰিলে, আজি হাজবেণ্ডে প্ৰথমবাৰৰ কাৰণে মোক আলহীৰ কাৰণে খানা বনাই দিলে। মানে কি, অকল ব্ৰইলাৰ তৰকাৰীখিনি বনাই দিলে আৰু বাকীবোৰ তেওঁক দেখি মই সাহস পালোঁ আৰু বেমাৰ ক'ৰবাত লৰ মাৰিলে। তো ব্ৰইলাৰখিনি বনাই দিয়াৰ পিছত বাকী মাছ তৰকাৰীয়ে, বাকী যি ভাজি হওক চব মই কৰি ল'লোঁ আৰু সেইখিনি চম্ভালি ল'ব পাৰিলোঁ। আৰু এইফালে তাৰপাছত মাহীহঁতো আহিলে, মামাহঁতো আহি পালেহি, লাহে আহি পাই গ'লহি। তেওঁলোকক চাহ তাহ দিলোঁ। দিয়াৰ পিছত আৰু লাহে কথা চথা পাতিছোঁ আৰু মানুহক পাই পেলাই বেমাৰ চেমাৰবোৰ আঁতৰি গ'ল। তাৰপাছত ওচৰৰে নানীহঁত আহিলে, তেওঁলোকৰো ঘৰত, আৰু বাইহঁত আছিলে, ভিনীহঁত আছিলে, মানে আমাৰ ওচৰৰে মানুহ হয় তেওঁলোককো দাৱাত দিয়া হৈছিলে, তেওঁলোকো আহিলে। ঘৰখন একদম ৰজনজনাই গ'ল আৰু ইমানখিনি ঘৰত মানুহ দেখি ইমান ভাল লাগিছে। আৰু এইফালে মাহী আৰু মামীয়ে পূৰা লাগি গৈছে ভাত দিয়া থোৱা কৰাত। মই চব কৰি দিব পাৰোঁ, এই দিয়া থোৱা কামটোহে কৰিবলৈ নোৱাৰোঁ। একেবাৰে এই কামটোত মই বৰ বেয়া। সেইকাৰণে মোৰ চিন্তা লাগে কোনোবা আলহী আহিলে যে দিয়া থোৱা কৰিব কোনে, এই কামটো কৰি দিলে আৰু মই বহুত তৎ পাওঁ। বাকী এইফালে তেওঁলোকে খাই আছে, এইখিনিকে এটা বেচকৈ খুৱাই দিলোঁ। ঘৰখনলৈ এইদৰে মানুহবোৰ আহি থাকিলে ভাল লাগে মাজে সময়ে, আৰু ঈদে বৰকেইটাত আহিলেতো আৰু বেছি ভাল লাগে। এওঁ মাহী মামাহঁত আহি পেলাই খবৰ খাতি লৈ থাকে যে, সেইকাৰণে মোৰ মানুহখিনি, মানে মোৰ আপোনখিনিৰ অভাৱ অনুভৱ মোৰ নহয়েই। বাকী তেওঁলোকক পঠিয়াই আমি পটককেনে আকৌ ইমাৰ্জেঞ্চি যাবলগীয়া হ'ল। আচলতে মোক এওঁ কোৱাও নাছিলে যে আমি এনেকৈ যাম বুলি, কাৰণ বিশেষ কথা এটা আলোচনা কৰিবলগীয়া আছিলে। জনাম বাৰু ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে। গৈ পালোঁগৈ ঘৰ, আৰু আলোচনাটো কৰিবলগীয়া আছিলে ইমাৰ্জেঞ্চি। তো আলোচনা কৰি আমাৰ হৈ গ'ল, আৰু আমি ঘৰ পাওঁতে 11টাই ওচৰা-ওচৰি হ'লগৈ আৰু তেতিয়া পাইছোঁগৈ। তো এয়া আমি কথা চথা পাতি মেলি 12টা বাজি গ'ল। তাৰপাছত হ'লোঁ আৰু দিনত একেবাৰে ৰাতিপুৱা ভাত সাজ খাই পেলাই ধুনীয়াকৈ ওলাই আহিলোঁ। লগতে আমিও আহিলে, আমিয়ে বোলে নানী ঘৰলৈ যায়, মানে মাকৰ ওচৰলৈ আহে হেনো, গতিকে তেওঁক বাটতে নমাই থৈ আহিলোঁ। কাৰণ মোৰ ঘৰৰ মানে এখন ঘৰৰ পৰা সেইখন ঘৰলৈ যাওঁতে মাজত নানীহঁতৰ ঘৰ পাই যায়, আৰু সেইকাৰণে আমি বাটতে নমাই থৈ আমি আকৌ ঘৰলৈ বুলি গুচি গ'লোঁ। আৰু এয়া হৈছে একেবাৰে গধূলিৰ সময়ৰ ভিডিঅ', মানে 5:30, 6টা বাজিলেগৈ তেতিয়া। ঘৰৰ পৰা আহিলোঁ যে, আহি পেলাই গোটেই দিনটো মই ঘৰটো অকল অতালোঁ, মানে চিজিল কৰিলোঁ, চেফা চিকুণ কৰি লেতেৰাবোৰ আঁতৰাই ঘৰ সাৰি মুচি একদম ঘৰ চিকচিকীয়া কৰি দিলোঁ। তাৰপাছত ডাইনিঙৰ ক্লথখন বেয়া হৈছিলে, মানে ৰানাৰখন লেতেৰা পৰি গৈছিলে, তৰকাৰী পৰিছিলে, সেইখনো মই তিয়াই দিলোঁ, ইয়াত বেলেগ পাৰি দিলোঁ, মানে ডাইনিংখনৰ অকণমান লুকটো চেঞ্জ কৰি দিলোঁ। ভিডিঅ'ত ইমান ধুনীয়া দেখা নাই, যিমান মই ৰিয়েলত ভাল দেখিছোঁ, সেইকাৰণে ভিডিঅ' কৰিছিলোঁ আচলতে। আৰু এতিয়া 6টামান বাজিলে, এইফালে পানীও চলাই থৈছোঁ, মটৰত দি উঠাই থৈছোঁ মানে, আৰু সেইকাৰণে অকণ শোওঁ লাগিছে। কিন্তু পানীখিনি উঠোৱা লোৱাৰ পিছতহে শুবলৈ পাৰিম। তেতিয়ালৈকে মই ভাবিলোঁ এইবিলাক অকণমান ফুলবোৰ আকৌ জেগাই থৈয়ে দিওঁ। অকল এমটোহে জ্বলে, এফটো নজ্বলে, মানে সেইকাৰণে নজ্বলাওঁ। জ্বলিছে। চাহ অকণহে কেতিয়া মোৰ খাব মন গৈছিলে, কিন্তু মোৰ এলেহুৱা স্বভাৱটোৰ কাৰণে বনোৱাৰ এলাহত এতিয়া মই ভাবিছোঁ পানীহে খাম, আৰু পানী ভৰাই লওঁ আৰু খাই ল'লোঁ। এতিয়া মানে পানী যেতিয়া উঠি শেষ হ'ব, তেতিয়াহে মই ৰুমলৈ যাম। তেতিয়ালৈকে ইয়াতে বহি থাকোঁ। সেইখনো ধুই পেলালোঁ, বেলেগ নাপাৰোঁ আৰু বেড কভাৰ। সেইখন শুকাব যেতিয়া, তেতিয়া সেইখনে পাৰিম মানে। এইফালে মই পানী খাই আছোঁ আৰু ভাবি আছোঁ কেতিয়া পানীখিনি শেষ হ'ব আৰু মই কেতিয়া শুমগৈ। মানে সাধাৰণতে মোৰ দিনত টোপনি নাহে, কিন্তু আজি বহুত ভাগৰ লাগিলে যে, সেইকাৰণে মোৰ চকুটো জাপ খাইছে নিজে। যেতিয়া মোৰ বহুত বেছি মানে মূৰটো ভাগৰুৱা হৈ যায়, তেতিয়া মই একো কৰিব নোৱাৰা হৈ যাওঁ, চকুটো নিজেই জাপ খাই যায়। তাৰপিছত যেতিয়া শুই দিলোঁ, একো ক'ব নোৱাৰা হৈ গ'লোঁ। ইফালে মাহীহঁতৰ ঘৰত দাৱাত দি থৈছিলে, যোৱাকালি আহিছিলে আমাৰ ঘৰত, তো আজি আমাক মাতিছিলে। হাজবেণ্ডে আহি চিঞৰি আছে, 9টা বাজি গ'ল, মই শুয়ে আছিলোঁ, গম পাইনে? আসসালামু আলাইকুম, সকলোকে স্বাগতম জনাইছোঁ। মোৰ হাতত চেণ্ডেল লৈ পেলাই ৰেডি হৈ আছোঁ, মানে বাহিৰত পিন্ধিমগৈ যে, সেইকাৰণে এতিয়া যাব ওলাইছোঁ। মানে আমাৰ ওচৰতে চুন্নত বিয়া এখন আছে, সৰুকৈ পাতিছে, মানে
মানে মানুহজনৰ ফাৰ্মাচী ফ্ৰণ্টতে হয়, একদম মানে প্ৰথমৰ পৰাই আৰু জড়িত হৈ থকা হৈছে। তো দেৰিয়ে হৈছে যাবলৈ, তো এতিয়া গৈ আহোঁগৈ আৰু। সেয়া মই ওলাই ৰেডি হৈছোঁ, হাজবেণ্ড আহিলে, তেওঁৰ লগত যাম, লাইট চাইটবোৰ বন্ধ কৰি লওঁ বোলো। সেয়াই। এফালে ঘৰত তলা চলা মাৰি মই এতিয়া ওলাই আহিছোঁ, এতিয়া নিবলৈ আহিব আৰু মোক। আৰু কমেণ্ট কৰে কিছুমানে যে তুমি শহুৰৰ ঘৰত নাথাকা নি বুলি। হয়, মই শহুৰৰ ঘৰত নাথাকোঁ আচলতে, মানুহজনে এক্সট্ৰাকৈ ঘৰ বনাই দিছে মোক, তো মই তাতেই থাকোঁ। আৰু এইফালে এতিয়া চূণত দিয়া ঘৰলৈ আহি গ'লোঁ, এইফালে ল'ৰাটোক আনিলে, মই যোৱালৈকে অনা নাছিলে বাৰু, তাৰপাছত এতিয়া আহিলে। ইয়াতে থাকিলোঁ, বহুত সময় তাতে থাকিলোঁ, খোৱা বোৱাও কৰিলোঁ মেলিলোঁ, তাৰপাছত গধূলি সময়ত ঘৰলৈ গুচি আহিলোঁ। সেইখিনি আৰু ইমান ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ, খোৱা বোৱা কিবা কিবি একেখিনিকে। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে, আকৌ লগ পাই আছোঁ অন্য এটি ব্লগত। বাই বাই।